প্ৰেম তুমি কি বুজিবা কেনেকুৱা? প্ৰেমৰ কথা খুব কোৱা নহয়, এতিয়া কোৱা। প্ৰেম মানে কি? প্ৰতাৰণা নে দুখন অবুজ হিয়াৰ মিলন? বাসনা নে তোমাৰ দৰে দুটকীয়া মানুহৰ চালনা? এতিয়া তুমি চকুত থৈ চাব নোৱাৰা হলা। সেয়া তোমাৰ ভুল স্বীকাৰ নে অহংকাৰ নাজানিলো। পাৰিলে জীৱনত এদিন নিজকে সুধিবাচোন, মোৰ কথা মনত পেলাই তেতিয়া তুমি কিমান কষ্ট দিলা তাৰ হিচাপ মই দিম। আগতে মই নাচালে তুমি অভিমান কৰিছিলা, এতিয়া তুমি মোক মাত এষাৰো দিব নোৱাৰা হলা। আগতে মই নামাতিলে নিজেই মাতিছিলা আৰু সুধিছিলা মাতিবলৈ কিয় লাজ কৰা। এতিয়া মোৰ ভাল লাগে, তুমি লাজত পৰিলে ভাল লাগে মোৰ। তুমি আঁতৰি থাকিলেই আঁতৰাই দিলো মনৰ পৰা প্ৰতিটো স্মৃতি, প্ৰতিটো আশা আৰু হেঁপাহ, যিবোৰ প্ৰেমৰ আৰম্ভণিতে বিষ ঢালিল। তুমি আনকে সজোৱা, তোমাৰ স্পৰ্শ কৰি নালাগে মোক তোমাৰ প্ৰতাৰণাৰ বিষ পৰি।